নমস্কাৰ। আজি মোৰ লগতে মানে ঘটা এটা এনেকুৱা হৰৰ ইনচিডেণ্ট। এইটো ইয়াৰ নহয়, হায়দৰাবাদৰ হয়। মই মানে তাত যেতিয়া মানে পঢ়িব গৈছিলোঁ তেতিয়া ঘটনা এতিয়াও সেইটোকে আজি অকণ শ্বেয়াৰ কৰিম। মোৰ কাৰণে বৰ ভয় লাগে, আপোনালোকে শুনিলে গম পাব ভয় লগা হয় নহয় আপোনালোকক। মানে এইটো ঘটনা হ'ল 2023। তেতিয়া মই মানে মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হৈছিলে। কমপ্লিট হোৱা মই এক্সাম দিয়ে 20 days পিছতে মানে তেনেকুৱাতে মানে ধৰক ছেপ্টেম্বৰ মাহ এনেকুৱা হ'ব চাগে। তেনেকুৱাখিনি সময়তে মানে গৈছিলোঁ আমি 3জন বন্ধু মিলি হায়দৰাবাদ গৈছিলোঁ। তাতে প্ৰথম যাওঁতে মানে যেতিয়া জানেই বেলেগ এখন চহৰ হয়, এখন চিটি, তাত ইমান ডাঙৰ চিটি, পটকতে ৰুম চুম পোৱা নাযায়। তো আমাৰ প্ৰথমতে মানে অসমৰে আমাৰ এনেকৈ চিনাকি আছিলে ৰুম মানে ল'ৰা, তেহেঁতৰ ৰুমতে আছিলোঁ। এনেকৈ ধৰক 5 days মান আছিলোঁ আৰু তাৰপিছতে আমাৰ এটা ৰুম চাব আমি হেৰি কৰিলোঁ, সিহঁতক ক'লোঁ যে ৰুম এটা চাই দে। তো ৰুমটো চাই দিওঁতে আমি বহুত জেগা এনেকৈ ৰুমটো চালোঁগৈ। তো চাই বহুত জেগা এনেকৈ চাইছোঁ, পচন্দ নহয় বা পইচা বেছি এনেকুৱা টাইপ। তাৰপিছত ঘূৰি পকি মানে লাষ্টৰ দিনাখন আমি মানে সেইখিনি সময়তে তাৰ পিছদিনাখন ধৰক আমি যোনখিনি মানে ৰুমটো আছোঁ আমি সেই তলতে মানে এটা ৰুম আছে খালী, কিন্তু আমি গম নাপাওঁ। ঘপকৈ মোৰ লগৰ এটা মানে চকুত পৰি গ'ল যে এইটো দেখোন ৰুম ইয়াতে আছে। তাৰপৰা আমি এনেই বিচাৰি ফুৰিছোঁ, হয়তো ইয়াত বৰ্ডখন লগোৱা আছে তোলে। তেতিয়া আমি গ'লোঁ ওপৰত। তাৰপিছতে সেইটো মানে এটা বিল্ডিংটোত মানে গেট চেট নাই আৰু তেনেকুৱা মানে অলপ পুৰণা হৈছে বিল্ডিংটো। একেবাৰে 30 ফ্ল'ৰৰ ৰুম আছে ওপৰৰ। তাত গ'লোঁ, ৰুম চুম চালোঁ। তাৰপিছতে আমি ফোন কৰিলোঁ অনাৰজন থাকে ডুবাইত, ইয়াত নাথাকে সি। ফোন চোন মাৰিলোঁ, সি ক'লে এনেকৈ ৰুম খালী আছে।
পৰি এনেকুৱা হৈ থাকে মানে ফ্লাইটকেইখন গৈ থাকে যে ফ্লাইট দি এনেকৈ মানে যে যামগৈ নেকি ইয়াতে ঝাপ মাৰি উঠি এনেকুৱা হৈছিলে কাৰণ মানে ডেইলি এনেকুৱা ফিল আহি গৈছিল বহুত ভয় খাইছিল তেনেকুৱা অৱস্থা মানে এনেকুৱা হৈ গৈছে এতিয়া চাওক ভয়টো খাইছোঁ এই এনেকুৱা মানে ঘৰতো ক'ব নোৱাৰোঁ এতিয়া লগৰবিলাকতো মানে ক'লে বিশ্বাস নকৰে আমাক এতিয়া কথা ঘৰত ক'ব নোৱাৰোঁ কাৰণ ঘৰৰ পৰাই পইচা লৈ ৰুমটো লৈছোঁ এতিয়া 2-3 দিনত আমি কেনেকৈ চেঞ্জ কৰি দিম ঘৰত ক'ব নোৱাৰা হ'লোঁ ঘৰত ক'লেও ভয় খাব যে এনেকুৱা বা গুচি আহিব দিব বা এনেকুৱা টাইপ তাৰমানে উপায় নাই কোনোফালে এনেকুৱা নাই মানে ক'ব নোৱাৰোঁ ইফালেও ক'ব নোৱাৰোঁ সিফালেও ক'ব নোৱাৰোঁ মানে এইখিনি ক'লেও বিশ্বাস নকৰা ঘৰত কথাটো ক'ব নোৱাৰোঁ যে এনেকুৱা হ'ল কাৰণ ঘৰত ক'লে ৰুমটো অলৰেডি পইচা দিছোঁ ঘৰত মানে কৈ দিব যে কেনেকৈ মানে ৰুমটো হেৰি কৰ বুলি তেনেকৈ মানে ঘৰত কিবা কয় ভয় খা বুলি কোৱা নাছিলোঁ তেনেকৈ গ'ল আৰু মোৰ আৰু এটা ইণ্টাৰেষ্টিং কথা মানে যোনটোৱে কৈছিল যে কিবা এটা মানে প্ৰণৱ আছে বুলি সি মানে কি সি জানা আৰু এটা কথা আছিলে কি তাৰ মানে কাকাইক বেজ হয় মানে বেজ কৰিছিল আগতে সি অলপ চলপ মানে কিবা কিবি গম পায় আৰু বস্তুটো তেনেকৈ সেয়া ক'ব নাই কিন্তু লাষ্টত গৈ আমি মানে একে লাষ্টত ক'বলৈ বাধ্য ঘৰত মই যেতিয়া ফোন কৰি কৈছোঁ এনেকৈ তেতিয়া ঘৰত তুৰন্ত কৈছে যে তুৰন্ত ৰুম চেঞ্জ কৰ সেইটো ৰুম চেঞ্জ কৰি থাকিব নালাগে আমি আৰু যেন চালোঁ বচোন নাই চাওঁ আৰু বোলো এনেই যদি নতুন ৰুম ভয় লাগিবও পাৰে ভয় কাৰণে হ'বও পাৰে তাৰপিছতে আমি তাৰ তলৰ ৰুমত আৰু কেইটামান ল'ৰা থাকে সময় সিহঁতৰ ৰুমটোত মানে ইমান বেয়া ভাগা চিগা মানে তলত টাইলছ পৰ্যন্ত দি ভাগা তাত গ'লে যি ধুনীয়া টোপনি আহি যায় কিন্তু আমাৰ ৰুমটো অহাৰ লগতে আমি শুব নোৱাৰোঁ এনেকুৱা লাগে পূৰা গৰম এটা ফিল আহে আৰু এনেকুৱা মানে টোপনি আহিব নোৱাৰোঁ গধুৰ লাগে গাটো টোপনি নাহে একাও যিমান যি হৈ থাকিলেও তেনেকৈ গ'লোঁ পিছত আকৌ সেইদিনাখনো সেনেকৈ শুব নোৱাৰিলোঁ আমি চাহটোৰ ওপৰতে কথা পাতি গ'ল তাৰপিছতে আমি মানে ওচৰ পাজৰ মানুহলৈ বিচাৰিছিলোঁ তাত আমি দোকান এখন আছিলে এখন দোকান তেতিয়া মানে ৰেচন পাতি বাকী খাওঁ সেই দোকানখনৰ মানুহজনী বুঢ়ী মানুহ এজনী তাইক সুধি চালোঁ যে এই বিল্ডিংটোত এই ওপৰ এইটো ফ্ল'ৰত যে এনেকুৱা পিছত মানুহজনী গোটেইখিনি কাহিনী ক'লে গোটেই কাহিনীটো অবাক হ'ব আপুনি মানে সুধোতে কৈছে যে এই মানে ৰুমটোত আগতে ধৰক মানে বহুত দিন আগতে উৰিষ্যা এখন মানে হাজবেণ্ড ৱাইফ আছিলে সেই থাকোঁতে মানে কি হৈছে তাতে দুইটা কাজিয়া লাগি গিয়েকটো গুচি গ'ল মানে দুইটা কাজিয়া লাগি পেলাই মানে মানুহজনী ফাঁচি লগাই থৈ গৈছে নে ফাঁচি লাগিছে ন তাৰ ভিতৰতে পাংখাখনত ফেনখন লাগি পেলাই মানে মৰিছে মৰোতে মানে কি হৈছে বহুত দিন সেনেকৈ আছে ভিতৰত ডেড বডি গম নাপায় 2 দিনৰ মূৰত বা 3 দিনৰ মূৰতে মানে প্ৰথমে কিটচেনৰ খিৰিকী ভাগিছে মানুহে চাবলৈ ভিতৰত কি আছে তেতিয়া সেইকাৰণে খিৰিকীখন দৰ্জাৰ লকটো ভাগি উলিয়াইছে তেনেকৈ আৰু ফেনখন পাংখা বেকা আৰু ফেনখন আমি তেতিয়া ভাবোঁ যে তাত মানে আপোনাক ফ্ৰী একো বস্তু নাথাকে ৰুমত ফেন কেনেকৈ আহি গ'ল ফ্ৰীকৈ তেনেকৈ গম বস্তুটো গণত গৈছে সেনেকুৱা ধৰণৰ তেতিয়া সেই বস্তুটো মানে সেই ৰুমটো তেনেকুৱা সেই মানুহজনী ঢুকুৱা পাই সেয়াত মানে সেইটো এনেকুৱা মানে হাণ্টেড হয় আৰু মালিকে নাথাকে সেইকাৰণে সেইটো ৰুমৰ সেই বিল্ডিংটোত আৰু গেট চেট পূৰা খোলা থাকে মানে যোনটোত সোমাব পাৰে 33 ফ্ল'ৰলৈকে আৰু এনেকৈ আছিলে গম পালোঁ যে সেইটো ঘটনাৰ পিছত আমি লগে তাৰ পৰা মানে বাদ দি বেলেগ এনেকৈ আমি বেলেগ জেগাত শ্বিফ্ট হৈ গৈছোঁ আৰু সেই ৰুমটো এনেকুৱা ধৰণৰ আছিলে আপোনাৰ তাত কৈছে যে যোনে নাহক সেই ৰুমটোত মানে বেছি দিন থাকিব নোৱাৰে সেই 3 দিন 4 দিন এনেকৈ থাকে 5 দিন গুচি যায় আৰু মালিকো নাথাকে মালিকে জানে সেইটো নকয় কেতিয়াও তাতে বহুত চেষ্টা কৰিছে পূজা পাতল বহুত ডাঙৰ কৰিছে বেষ্ট জানি তথাপি মানে পাৰা নাই বস্তুটো নাইকিয়া কৰিব তাত মানে এইটোৱে শিকিলোঁ যে বাহিৰত তেতিয়া কৈছে এটা মানুহে কেতিয়াও বাহিৰত বেনে যিকোনো বিল্ডিঙত কম পইচা বা কিবা এনেকৈ দিলে নল'বি চাই চিতি আৰু টেৰেছ ফ্ল'ৰ মানে একে ওপৰত চাৰ্টৰ যোনটো ফ্ল'ৰ থাকে একে ওপৰত তালাত কেতিয়াও ল'ব নালাগে মানে প্ৰায়ভাগ সেনেকুৱা যিকোনো মানে চিটিত বা এনেকৈ বিল্ডিংবিলাকত সেনেকুৱা হয়েই তো সেইটোৱে মানে আপোনালোকৰ তেনেকৈ যদি ক'ৰবাত লয় মানে ফ্ৰীত যদি ৰুম পাই যায় ক'ৰবাত মানে ফ্ৰী মানে কি কম দামত বোলে আধা দামত দি আছে কিবা সেইটোত নল'ব এতিয়া সেনেকুৱা কিবা নহয় কিবা এটা ৰহস্য থাকে তো এইটোৱে আছিলে যি কাহিনী কেনেকুৱা পালে জনাব থেংক ইউ